ৰেচিপিটোৰ বাবে গোটেইখিনি বস্তু কাটি মই এনেদৰে ৰেডি কৰি লৈছোঁ। এতিয়া মই কেইটামান জালুক গৰম কৰি ল'ম। টাৱাখন পাতি তাতে জালুক কেইটামান মই দি দিছোঁ। জালুককেইটা মই ফুটি অহালৈকে গৰম কৰি ল'ম। আৰু জালুকৰ লগতে মই ইয়াতে দিম কেইটামান চফ আৰু কেইটামান ধনিয়া গুটি। চফ দিলে মই খাই ভাল পাওঁ, সেইকাৰণে মই কেইটামান চফ দিছোঁ আৰু ধনিয়া গুটিও কেইটামান দি দিছোঁ। মই যিহেতু ধনিয়া দিলেও খাই ভাল পাওঁ, এনেকৈ গোটা ধনিয়া গৰম কৰি খুন্দি দিলে খুব ধুনীয়া এটা গোন্ধ ওলায়, সেইকাৰণে মই খাই ভাল পাওঁ। এইখিনি বহুত বেছি ভাজিব নালাগে, অকণমান কমকৈ ভাজিলেও হয়। মানে বহুত বেছি ভাজিলে তিতা হৈ যাব পাৰে যদি জ্বলি যায়। অলপ কমকৈ ভাজি পেলাই আনি মই খুন্দনাতে খুন্দি ল'ম। যিহেতু কম পৰিমাণৰ হয় ন, মিক্সিত মাৰিবলৈ বেয়া হয়, সেইকাৰণে মই খুন্দনাতে খুন্দি ল'ম। ঠিক এনেদৰে খুন্দনাতে মই খুন্দি লৈছোঁ। খুন্দা হৈ গ'ল মোৰ। এতিয়া মই এখন কেৰাহী পাতি লৈছোঁ। কেৰাহীখন গৰম হ'লত মই তাতে মিঠাতেল দিছোঁ। দেখিছে নহয়, তেলটো গৰম হ'বলৈ দিম। গৰম হ'লে মই ইয়াতে কেইখিলামান তেজপাত দিছোঁ। তেলটো গৰম হৈ গৈছে। ইয়াতে মই কেইটামান লং আৰু ইলাচি দিম। লং মই ডাঙৰ ইলাচি এটা দিছোঁ, সৰু ইলাচি দুটা দিছোঁ আৰু লং দিছোঁ প্ৰায় 3-4টামান। এতিয়া তেল গৰম হৈ গ'লত তাতে মই দিছোঁ পিঁয়াজ। এই পিঁয়াজখিনি দিয়াৰ পিছত আমি ভালদৰে ভাজিব লাগিব। পিঁয়াজখিনি দিয়াৰ পিছত দেখিছে নহয়, এয়া মই ভালদৰে ভাজি লৈছোঁ। পিঁয়াজখিনি যিমানেই ভাজিব সিমানেই ভাল হয়। পিঁয়াজখিনি আমি খুব সুন্দৰকৈ ভাজি ল'ব লাগিব। পিঁয়াজখিনি ভজা হৈছে প্ৰায়। নিমখ দিলে সোনকালে পিঁয়াজখিনি সিজে, গতিকে নিমখটো তাতেই মই দি দিম। হালধিও দি দিম আৰু ইয়াতে মই কিছুমান মছলাও দিম, আপোনালোকে চাই থাকিলে বুজি পাব। কেইটামান কেঁচা জলকীয়াও দি দিছোঁ। ইয়াতে দিম মই গৰম মছলা আৰু দিম কাশ্মীৰী ৰেড চিলি আৰু দিম অলপ চিকেন মছলা। ইয়াত দেখিছে নহয়, অলপ চিকেন মছলাও দিছোঁ মই ইয়াতে। পিঁয়াজখিনি সিজিলে এতিয়া মই ইয়াতে মাংসখিনি দি দিম। মাংসখিনি দিয়াৰ পিছত ভালদৰে লৰাই ল'ম। এনেদৰে দিম মাংসখিনি ভালদৰে মই লৰাই ল'ম। ইয়াত দেখিছে নহয়, এই মাংসখিনি এবাৰ ভালদৰে লৰাই ল'ম। লৰাই লোৱাৰ পিছত ইয়াতে দিম মই আদা নহৰুৰ পেষ্ট। আদা নহৰু পেষ্ট কৰি থোৱা আছিলে, ইয়াতে মই আদা নহৰুৰ পেষ্টটো দি দিছোঁ। আদা নহৰু পেষ্টটো দিয়াৰ পিছত মই আকৌ এবাৰ লৰাই ল'ম ভালদৰে। ভিডিঅ'টো মই অলপ স্পীড মোডত বনাইছোঁ, নহ'লে বহুত দীঘল হৈ যাব পাৰে। এয়া দেখিছে, মই গেছৰ ফ্লেমটো অলপ হাই কৰি দিছোঁ। এতিয়া মই ঢাকোন মাৰি গেছৰ ফ্লেমটো অলপ কমাই পেলাই আনি সিজিব দিম। এয়া দেখিছে নহয়, মাংসৰ পৰা কিমান ধুনীয়া তেল ওলাইছে। মাংসখিনি সিজিছেই প্ৰায়। ইয়াতে দিম এতিয়া মই কাটি থোৱা কেইটামান বিলাহী। এয়া বিলাহীখিনি দি দিম মই ইয়াতে। বিলাহীখিনি দিয়াৰ পিছতে আকৌ মই ঢাকোন লগাই দিম। অলপ কম ফ্লেমত সিজিব দিম। এয়া দেখিছে নহয়, বিলাহীও প্ৰায় সিজি গৈছে। ইমান ধুনীয়া হৈছে দেখিবলৈ, নহয়নে মাংসখিনি? এয়া দেখিছে, মই বিলাহীটো ভাঙি দেখাইছোঁ, বিলাহীও সিজিয়ে হৈছে। এতিয়া ইয়াতে দিম মই কাটি থোৱা কলডিলখিনি। এইটো ৰেচিপিৰ মেইন ইনগ্ৰেডিয়েণ্টেই হৈছে কলডিলটো। কলডিল দিলে সঁচাকৈ মাংসখিনি খাবলৈ খুব ধুনীয়া হয়। আৰু পাহাৰীয়া কলডিল মই প্ৰথম খাইছোঁ, আগতে মই তেনেকৈ কলডিল নাখাওঁৱেই। ইয়াত দেখিছে, কলডিলখিনি দিয়াৰ পিছত মই লৰাই ল'ম ধুনীয়াকৈ। মই লৰাই লৈছোঁ। দেখিছে নহয়, কিমান ধুনীয়া লাগিছে দেখিবলৈ। এতিয়া মই ঢাকন লগাই আকৌ সিজাম অলপ সময়। এইবাৰ জুইটো মই অলপ বঢ়াই দিছোঁ। ইয়াত দেখিছে, কলডিলৰ পৰা পানী ওলাইছে। দেখিছে নহয়, কিমান যে ধুনীয়া হৈছে নহয়নে দেখিবলৈ। এতিয়া ইয়াতে মই খুন্দি থোৱা জালুকৰ গুড়িখিনি দি দিম। ইয়াত জালুকৰ গুড়াখিনি দিয়াৰ পিছত মই আকৌ দুবাৰমান ভালদৰে লৰাই ল'ম। ঠিক এনেদৰে মই দুবাৰমান ভালদৰে আকৌ লৰাই ল'ম। লৰাই মই ঢাকোন লগাই আকৌ অলপ টাইম সিজিব দিম। ইয়াতে এতিয়া মই কাটি ৰখা আলুখিনি দি দিম। এই আলুখিনি দি দিলোঁ। দি মই ভালদৰে এবাৰ লৰাই ল'ম। এয়া এনেদৰে মই এবাৰ লৰাই লৈছোঁ। এতিয়া মই আকৌ ঢাকন লগাই সিজিব দিম। ঢাকনখন লগাই মই সিজিব দিছোঁ। মাজতে এবাৰ আহি মই আকৌ চাইছোঁ, চাই এবাৰ ভালদৰে আকৌ লৰাই দিছোঁ। দেখিছে নহয়, মাংস আৰু কলডিল প্ৰায় সিজি গৈছে, আলু সিজিলেই হ'ব। এতিয়া মই লৰাই আকৌ ঢাকন লগাই দিম। ইয়াত ঢাকন লগাই মই আকৌ অলপ সময় সিজিব দিম। এতিয়া আহকচোন, মই কলডিলৰ ফুল অলপ বইল কৰিব লৈছোঁ। এয়া দেখিছে, এয়া মই বেচন ঘুলি ৰাখিছোঁ। ইয়াতে মই তিয়াই ফ্ৰাই কৰি খাম। এয়া দেখিছে, মাংস আৰু আলু সিজি গৈছে।
ধুনীয়াকৈ সিজি গৈছে, তেল বিৰিঙি গৈছে, দেখিছে নহয়। এতিয়া মই এপিচ আলু ভাঙি দেখাম আপোনালোকক, সেয়া দেখিছে আলু ধুনীয়াকৈ সিজিছে। এতিয়া ইয়াতে মই দিম অলপ পানী মই গৰম পানী কৰি ৰাখিছিলোঁ, এই গৰম পানীয়ে দিছোঁ। পানীৰ পৰিমাণটো মই অলপ বেছিকৈ দিছোঁ, যিহেতু মই জোল খাম। এইখন আচলতে জোল খায়ে ভাল লাগে, তথাপিও শুকানেও খাব পাৰে, শুকানে খালেও বেয়া নালাগে, কিন্তু মই জোলেই খাম। দেখিছে নহয়, ইমানটো পৰিমাণৰ জোল মই ৰাখিছোঁ। এতিয়া আৰু অকণমান পানী দিছোঁ মই। এতিয়া মই ঢাকন লগাই জুই ফ্লেমটো অলপ বঢ়াই সিজিব দিম। তাৰ মাজতে ল'ৰাটোৰো বাপেক আহিল পাকঘৰলৈ চাবলৈ বুলি। দেখিছে নহয়, ল'ৰাটোৰ মুখখন দেখিলে যে সকলো ভাগৰ নাইকিয়া হৈ যায় নহয়। নুনুকো উঠাই দিম দেই, ধেমালি কৰি আছে বাপেক আৰু পুতেক এনেদৰে। এয়া দেখিছে মই অলপ খৰিচা হালধি আৰু নিমখ সানি থৈ দিছোঁ আচাৰৰ বাবে। সেয়া দেখাবলৈ নহ'লে আৰু সাধাৰণভাৱে হালধি আৰু নিমখ সানি ঢাকি ৰাখিছোঁ। মই বটলত ভৰাম যিহেতু কাইলৈ, আজি এনেদৰে থৈ দিছোঁ। মোৰ মাংস প্ৰায় হৈ গৈছে, দেখিছে নহয় ইমান ধুনীয়াকৈ উতল আহি আছে। দেখিছে নহয় কালাৰটো ইমান ধুনীয়া হৈছে। এতিয়া মই আলু এপিচ ভাঙি তাৰ মাজতে মই কেইখিলামান মান ধনিয়া আনিলোগৈ। এয়া দেখিছে নহয়, ঘৰতে মই মান ধনিয়া দুজোপা ৰুই ৰাখিছোঁ। তাৰে মই পাত ছিঙি প্ৰায় নাইকিয়াই হৈছেগৈ আৰু পাতখিনি দেখিছে আপোনালোকে। তাৰে পাত 3খিলা মই ছিঙি আনিছোঁ। মান ধনিয়াৰ গোন্ধটো যে ইমান ভাল লাগে, মোৰ খুব ভাল পাওঁ মান ধনিয়া। এয়া দেখিছে মই আলু এপিচ ভাঙি দেখাইছোঁ আপোনালোকক, ইমান ধুনীয়াকৈ ভাঙি গৈছে। মোৰ মাংস হৈয়ে গ'ল। এতিয়া মই গেছটো অফ কৰি দিম। এয়া মই গেছটো অফ কৰি দিছোঁ। তাতে মই মান ধনিয়াকৈ এখিলা কাটি দিছোঁ। মান ধনিয়া দিয়াৰ পিছত ঢাকনখন লগাই দিম আৰু ঠাণ্ডা হ'বলৈ দিম। এয়া দেখিছে মই এখন পেন পাতি লৈছোঁ। পেনখন গৰম হ'লত তাতে মই অলপ তেল দিম। এয়া মই অলপ তেল দিছোঁ, দেখিছে নহয়। মই এয়া তেল অলপ দি লৈছোঁ। তেল গৰম হ'লে ইয়াতে মই বইল কৰি ৰখা এই কলডিলৰ ফুলটো এইটো মই ফ্ৰাই কৰি খাম। তাতে ফ্ৰাই কৰি ল'ম। এইটো খাবলৈ বহুত বেছি ভাল হয় বুলিও মই নকওঁ, আৰু বহুত বেছি বেয়া হয় বুলিও নকওঁ, কাৰণ এইটো আমাৰ শৰীৰৰ বাবে উপযোগী হয় ন, মানে ভাল হয় কলডিল, যিহেতু খাব লাগে সেইকাৰণে। আৰু ফুলটো খাই মই বেয়াও নাপালোঁ। বহুতে হয়তো ভাল নাপাবও পাৰে, কিন্তু মই ইমান বেয়াও নাপালোঁ। দেখিবলৈও ফ্ৰাই কৰাৰ পিছত ইমান বেয়া লগা নাই, যিহেতু খাবলৈও ইমান বেয়া লগা নাই। আপোনালোকে ইচ্ছা কৰিলে খাই চাব পাৰে এনেকৈ। আৰু এইটো বোলে পিটিকা কৰিও খাই, বইল কৰি। মই কিন্তু খাই পোৱা নাই, খাই চাব লাগিব। দেখিছে নহয়, দেখিবলৈও ধুনীয়াই হৈছে। এতিয়া মই ধুনীয়াকৈ ফ্ৰাই হৈ আছে। সঁচা কথা কোৱা, সঁচা কথা কোৱা। মজা আছে। এই তুমি ফটোৱা আছে বুলি কোৱা মানে তাৰমানে ভালেই হৈছে। তেখেতে বেয়া হৈছে বুলি কোৱা মানে খাবলৈ ভালেই হৈছিলে। দেখিছে মই খাই বৈ এতিয়া ৰুমলৈ আহিলোঁ। দেখিছে নহয় ল'ৰাটো বিচনাতে পৰি আছে। ইমান দেৰিলৈকে টোপনি চোপনি নাই দেখিছে নি মইনাটো। লাগিছে অকণমান বাথৰুমলৈ, আৰু সি আছিলে দেখিছে নহয়। খুৱাই দেখালে মানে শিশু আহে, সেইকাৰণে মই অলপ কৰি দেখালোঁ। দেখিছে 11টা বাজি 11:10 হ'ল, টোপনি চোপনি নাই। 1টামান বজালৈকে সি টোপনি নাযায়, সদায় এনেকৈ ধেমালি কৰে। এইকণ সময় আচলতে মোৰ খুব ভাল লাগে, কাৰণ মই এইকণ সময়তে তাৰ লগত বিচনাতে ধেমালি কৰিবলৈ পাওঁ। দিনটো সিটো কৰিয়ে থকা হয়, যিহেতু ইমান ভালকৈ তাক লওঁ যদিও মানে ধেমালি কৰিবলৈ সুবিধা নাপাওঁ। এই মাজতে আকৌ জেঠাইকক দিয়া, বাপেকক দিয়া, আকৌ মই কিবা এটা কৰা, গতিকে ৰাতি এইকণ সময় তাৰ লগত ধেমালি কৰি মোৰ খুব ভাল লাগে। আৰু তাৰ ইমান উৎপাত হৈছে নহয়, কেনেকৈ ঘূৰি ফুৰে। এয়া দেখিছে টিভি ৰিম'টটো লৈ ইটো কৰিছে সিটো কৰিছে। এয়া দেখিছে নহয়, এনেদৰেই দিনবোৰ যায় আৰু মোৰ হ'ল। আৰু আজি এনেদৰেই শুই যাওঁ। গতিকে দেখিছে কিমান কি কৰি আছে। মই অলপ স্পীড কৰি দিছোঁ। মোৰ লগতে ধুনীয়াকৈ টিভি চাই থাকে ই। এয়া দেখিছে নহয় কি যে কৰি থাকে নহয়। এয়া দেখিছে গোটেই বিচনাখন বাগৰি থাকে ই এনেকৈ। তাক বহুত জেগা লাগে আজিকালি। গোটেই বিচনাখন ইমূৰৰ পৰা সিমূৰলৈকে বাগৰি থাকে সি। এতিয়া ইয়াৰ লগতে অলপ ধেমালি কৰি লওঁ এনেকৈ টোপনি অহালৈকে বুলি। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।